Hello everyone, welcome to my YouTube channel Gungun Kaur. আজি মই আপোনালোকলৈ লৈ আহিছোঁ মণিপুৰ এখন ভিতৰুৱা গাঁৱৰ আবেলি এটি অতি মনোমোহাৰ প্ৰাকৃতিক দৃশ্য। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই নিশ্চয় ভাল পাব। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ভাবিছিলোঁ এই পাহাৰবিলাক একেবাৰে ওচৰতে আছে বুলি, সেইবাবে আহিছিলোঁ। কিন্তু ইমান ওচৰত নহয়, আমি থকা ঠাইৰ পৰা প্ৰায় 12 কিলোমিটাৰমান আঁতৰত হ'ব আমাৰ ৰুমৰ পৰা দেখি থাকি। সেইবাবে ভাবিলোঁ ইমান ওচৰতে আছে চাওঁগৈ বুলি, কিন্তু তেনেকুৱা নহয়, 12 কিলোমিটাৰমানৰ আঁতৰত। যিহেতু ভালেই লাগিছে, ৰাস্তাবিলাক ভাল যে ইয়াৰ, সেইবাবে যদিও পাহাৰীয়া অঞ্চলৰ ৰাস্তা পদূলিবিলাক বহুত ভাল আছে, সেইবাবে আহি ভাল লাগিছে। বৰ্তমান সময়ৰ যান্ত্ৰিকতাৰ ক'লা ধোঁৱাবোৰতকৈ আচলতে সেউজীয়া পৰিৱেশৰ মাদকতা সঁচাই বৰ সুকীয়া। এই সেউজীয়া মনোমোহা পৰিৱেশৰ মাদকতা বিচাৰি মই আজি আহিছোঁ মণিপুৰৰ এই সৰু গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজলৈ, আৰু লগতে আপোনালোককো অকণমান আবেলি এই পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আৰু আগলৈও আপোনালোকক এনেধৰণৰ ভিডিঅ'বিলাক যাতে আগবঢ়াব পাৰোঁ। আজিলৈ বাই বাই। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকক লগ পাম বুলি আশা থাকিল।